হে লালা হে মানুহ মৰা কামটো হে 5 মিনিটৰ খাল্লাছ কৰি দিম হা পইচাটো আগত পঠাই দিয়ক আগলে সেটেল কৰি দিম সিকিউৰিটি সিকিউৰিটি শুনিছো বোলে বগীবিল দলং 25 তাৰিখে উদ্বোধন কৰা হ'ব কিবা নামাকৰণ কৰিছে নেকি নাই কৰা ছাৰ কি নাম থলে ভাল হ'ব ছাৰ জুবিনদাৰ নামে থওঁ নেকি বাপেৰৰ মূৰটো চৰি ছাৰ আপোনাৰ ল'ৰাটোৰ নামলৈ থওঁ নামটো চাল্লা বাপেক থাকোতে মোৰ ল'ৰাৰ নাম থম নাম থব সাদুল্লাহ পাদুল্লাহ খান বুইছা হয় ছাৰ নহলে এই দনে গোটেই অসম ৰক্তাক্ত কৰিব তেজেৰে লুতুৰি পুতুৰি হব ধৰ্মৰ বিভেদ হব পোষ্টাৰ লগাই দে তহঁতে সকলোতে ৰজন জনাই দে এই সাদুল্লাহ। নমস্কাৰ 21 বছৰৰ পিছত বগীবিল দলংখন সম্পূৰ্ণ হৈ উঠিছে যাতায়াতৰ বাবে সুচল হৈ উঠিছে বহু ৰাইজৰ সুবিধা হ'ব এই দলংখনৰ পৰা গতিকে দলংখন সুস্থিৰভাৱে উদ্বোধন হ'বলৈ দিয়ক ইয়াৰ নামাকৰণক লৈ বিতৰ্কৰ সৃষ্টি নকৰিব তাৰে আমি এটা ভিডিঅ' বনালো আমি ধেমালি কৰিলো অলপ আমি ধেমালি কৰি আপোনালোকৰ আগত উপস্থাপন কৰিলো গতিকে কোনেও বেয়া নাপাব আৰু নামাকৰণক লৈ যাতে কোনো ধৰণৰ বিতৰ্কৰ সৃষ্টি নহয় আমি তাৰে কামনা কৰিলো জয় আই অসম Security! Yes, sir! Security! Yes, sir! পাগল পেলাই আহিলো আকৌ ওলাই Security! Yes, sir! নাম থম সাদুল্লাহ পুদুল্লাহ খান না হয় ছাৰ মোৰ নামে থম হয় ছাৰ গিয়াসুদ্দিন সাদুল্লাহ মোহাম্মদ খান নাম থব লাগিব সাদুল্লাহ পাদুল্লাহ মোহাম্মদ আলী খান বাপেক থাকোতে মোৰ ল'ৰাৰ নাম থম হা নাম থব লাগিব সাদুল্লাহ পাদুল্লাহ খান